Hello everyone, আশা কৰো আপোনালোকে সকলো ভালে আছে আৰু বহুত জাম আছে গাড়ী আজি এফালে গৈ আছো আমি কিন্তু চাই থাকিলে গম পাব আজি কি কৰিবলৈ গৈ আছো সানডে দিন ঠিক আছে উইদাউট ওয়েস্টিং এনি টাইম গাইস লেটস গেট স্টার্টেড যোৱাটো দেওবাৰে আমাৰ দুয়োৰে এটা ইনভিটেশ্যন আছিলে আমাৰ কিবা অসুবিধা হোৱাৰ বাবে আমি যাব নোৱাৰিলো এবাৰে ভাবিলো যে এবাৰে গৈ আহোঁ লগত যে ল'ৰাজন দেখিছে সেইজন মোৰ পেহী ল'ৰা হয় গুৱাহাটীৰ পৰা আহিছে বহুত বছৰ মূৰত লগ পাইছো এইখন আমাৰ বাহঁতৰ নতুনকে ৰেষ্টুৰেণ্ট খুলিছে বংকাৰা চাৰিআলিত এই ভিডিঅ'টোত মই ৰেষ্টুৰেণ্টখনৰ ৰিভিউ দিয়া নাই নেক্সট ভিডিঅ' আহি আছে আপোনালোকে চাব আকৌ দেই নেপাহৰিব মোৰ ভিডিঅ' চাবলৈ কাৰণে বাকী আমি ধুনীয়াকৈ চাহ তাহ খালোঁ বাৰ লগত কথা পাতিলোঁ সকলোৱে আৰু বহুদিনৰ মূৰত পাইছোঁ যেতিয়া অলপ চলপ কথাটো ওলাই চাহ খোৱাৰ পাছতে আকৌ আমালৈ ভাত লৈ আহিলে এয়া ভাতৰ ৰিভিউ আপোনালোকক নেক্সট ভিডিঅ'ত অবভিয়াছলি দেখাম ন সেইখন ৰেষ্টুৰেণ্টত আপোনালোকে কি কি পাব কি নাই গোটেইখিনি মই আপোনালোকক জনাম অ'কে বাকী আপোনালোকেও আহিব পাৰে ইয়ালৈ এতিয়া আমি সোমাম কানাইঘাট বজাৰত য'ত পাব আপোনালোকে অৰ্গেনিক ভেজিটেবলছ লগতে আপোনালোকে পাব পাহাৰীয়া গাছ যিহেতু চবে আজিকালি হোটেলৰ বিজনেছত নামিছে চ' আপোনালোকে আহিব পাৰে ইয়ালৈ বস্তু নিবলৈ কাৰণে কাৰণ গোলাঘাটৰ পৰা বস্তু নিবলৈ কাৰণে আহে আপোনালোকে ভিৰ দেখাই আছে চাই এয়া বাই আগে আগে মই পিছে পিছে এইবোৰ তৰমুজ নে ৰঙালাও ৰঙালাও বজাৰখনত মোক এনেই সোমোৱালে শুকান মাছ ল'ম বুলি ক'লো তাকো ল'বলৈ নিদিলে বৰ বেয়া মানুহ দেই गाहरी मांस ले रही हूँ मैं रात को खाने के लिए वो आलू ही आया है तुमको खाना है क्या नहीं हम नहीं खाएगा আপোনালোকে আলু কেজি কিমান হ'ল গম পায়নে এই ভিডিঅ'টোতে কৈ দিছোঁ দিয়ক আপোনালোকে হ'লচেলত কিনিব গ'লে 15 টকাকৈ পৰিব 1 কেজি খাই বৈ ওলাই আহিলো আমি গোটেইখিনিয়ে এতিয়া আমি যাম এটা বেলেগ জেগালৈ অলপমান আৰু খেপনি ধৰিব অলপমান সেইটো কাৰণে আপোনালোকক দেখাই আছো আমি ক'ত গৈ আছো মোৰ ভিউৱাৰ্ছে চাগে গম পাইছে মই ক'লৈ গৈ আছো অফক'ৰ্চ মই গৈ আছো টি আৰ্ডলৈ আৰু আপোনালোকে চাগে যোনে যোনে গৈছে অবভিয়াছলি গম পাব তাত কেনেকুৱা পৰিৱেশ মোৰ পিছে আহিবলৈকে মন নাযায় আপোনালোকে ফোন চোন পাহৰি যাব ইমানেই ধুনীয়া জেগা যদি আপোনালোকে ইয়ালৈ এতিয়াও যোৱা নাই তেতিয়াহ'লে নেক্সট আপোনালোকে ডেষ্টিনেশ্যন ইয়াত যাবলৈ কাৰণে প্লেনিং কৰি লওক ইয়াত আপোনালোকে নাইট ষ্টেও কৰিব পাৰে বাকী আপোনালোকে দিনটো কটাওঁ বুলি ক'লেও কৰিব তেনেকুৱা পাৰে আৰু লাঞ্চ কৰিব পাৰে ব্ৰেকফাষ্ট কৰিব পাৰে চাগে ইমানকৈ এক্সপ্লেইন নকৰিলেও হ'ব কাৰণ কেলৈ মোৰ ভিডিঅ'টোৰ জৰিয়তে ইয়াৰ ছবিয়ে কথা ক'ব এইটো ভাল লাগিছে কি আছে নহৰু ইয়াত কি বনি আছে গম পায়নে আমাৰ কাৰণে ফ্ৰেঞ্চ ফ্ৰাইজ মই বহুত দিনৰ মূৰত টেষ্ট কৰিম কাৰণ চিনেমা হলতে লাষ্ট খোৱা চাগে আপোনালোকে ইয়াত আহিলে অলপো আমনি নাপাব কাৰণ কিয় ইয়াৰ মনোমোহা দৃশ্যৰ বাহিৰেও আমাৰ শ্ৰীমন্ত দাদাই কাৰ্ড গেম দেখুৱায় আৰু লগতে আমাৰ ফটো আমিবোৰ আপোনালোকে মিছ নকৰিব চাই যাওক হেল্ল' ঘড়ীটো ভাল লাগিছে এইটো ঘড়ীটো ভাল লাগিছে নি এইটো বোলে ঘড়ী অ না ঘড়ী ভিডিঅ' দুদুকন আহে তাক কেনেকৈ আহে ভাত খাই কি বিয়া খাই মেলি গুডু ইয়াৰ দৃশ্যবোৰ দেখি এটাই গান মনত পৰে মোৰ মনলৈ শাম ভি কোই জैसे है नदी लहर लहर जैसे बह रही है कोई अनकही कोई अनसुनी बात धीमी धीमी कह रही है कहीं ना कहीं जगी हुई है कोई आरज़ू कहीं ना कहीं खोए हुए से है मैं और तू স্ট্ৰেপ চিলছ খাব লাগিব যেন লাগিছে নেক্সট গান গাবলৈ কাৰণে এইটো দীঘলতি দীঘল পাত মাখি পিছত বুলি কয় যে এই গছটোৱে গম পাইছে লাগিলে ক'ব মই আজিকালি মানে এইবোৰ চব মানে অৰ্ডাৰ দিওঁ বিহু আগত তেতিয়া মাঘ বিহু হৈছে বহাগ বিহু পাইছেহি কি পালি তেতেলি খাবি এতিয়া আমি সকলোৱে উনো কাৰ্ড খেলিম ধৰিবই লাগে নহয় কি খেলিছে কেনেকৈ থু গিলিছে তাই
ডিচেণ্ট্ৰি কি তেতেলি খাব নাপায় নেকি গেমৰ আগতে খোৱা থালিখন কিয় বা আনিলে গেমটো ফ'কাছে কৰিব পৰা নাই আপোনালোকে বাৰু ফ্ৰেঞ্চ ফ্ৰাইজ খাই ভাল পায়নে ঐ চিপছ কেইটা উলিয়া ব্ৰেইনলেছ পাৰ্চন নিজৰ আছে যে ইমান ধুনীয়াকৈ ওলাই কৰি আহি বাৰু মই এটা ৰিলছ নবনামনে পিছে মই শ্ৰীমতৰ তাত টাটা বাই বাই কৰি আহি এই জংঘলৰ মাজত ৰিলছো বনালোঁ অ'কে নুমলীগড় বহুত বেলেগ ধৰণৰ ভিৰ এটা হৈ আছে এতিয়ালৈকে মই যাবলৈ পৰা নাই ইয়াৰ পৰা চ' ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ আজি মোৰ ভিডিঅ'টো ইমানখিনিলৈকে আছিলে বাকী ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব টিল দেন টেক কেয়াৰ অফ ইউৰছেল্ফ অল অফ ইউ এণ্ড বাই বাই চি ইন দ্য নেক্সট ভিডিঅ'